ভিতৰত ইমান ডাঙৰ পুখুৰীখন ব্লকত সোমাইছোঁ ব্লক বনাবলৈ। এয়া আগে আগে বাই গৈ আছে। নিজৰ নিজৰ পোচাক পিন্ধি আহিছে। আমি আমাৰ পোচাক নাই যে সেইকাৰণে আৰু পিন্ধি অহা নাই আৰু ফ্ৰেণ্ডছ, কি ক'বা আৰু উপায় নাই। কলহৰ মাটি ব্লকত জমা দিব লাগে ফ্ৰেণ্ডছ। এয়া মানুহ গোট খাইছে, এয়া দেখুৱাই আছোঁ দেই ফ্ৰেণ্ডছসকল। ফ্ৰেণ্ডছ সকলোকে গেটৰ সন্মুখত মাতিছে, কি কৰিব জানো, ইমান মানুহ জমা হৈ আছে ফ্ৰেণ্ডছ। চাওকচোন আৰু খুব সুন্দৰভাৱে লাইনটো কৰিবৰ বাবে অনুৰোধ জনাইছোঁ। লাইন পাতিবহে মাতিছে ফ্ৰেণ্ডছ। ব্লকত বিভিন্ন গাঁও পঞ্চায়তৰ পৰা অহা এই অমৃত কলহসমূহত থকা মাটি আমি আকৌ সানমি কৰিম। এয়া ফ্ৰেণ্ডছ খিচিৰি দি আছে, খুৱাই খাই আছে। আমি এতিয়াহে পাইছোঁ খাবলৈ। চবে খাওঁ 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 হৈ আছে। এয়া ফ্ৰেণ্ডছ খিচিৰিটো খাই খুব ধুনীয়া লাগিছে, কিন্তু ইমানেই পনীয়া খাব নোৱাৰিছোঁ। এয়া অনু কেনেকৈ খাইছে চাওকচোন ফ্ৰেণ্ডছ, খাব নোপোৱা নিচিনা। আহিছোঁ কাপোৰ ল'বলৈ, মিঠাই কাপোৰ ব্লাউজত লগাবলৈ। বেটাৰ জোতা চাই চাই আমনি লাগি গৈছে, পচন্দ হোৱা নাই। আৰু বজাৰ বহুত ভিৰ। বেটাৰ কাৰণে কি লৈ যাম ফ্ৰেণ্ডছ দেখুৱাই আছোঁ। কি খাই ভাল পাব মোৰ পুত্ৰ শনিটো। এতিয়া ফ্ৰেণ্ডছ ব্লগত ব্লগ বনাই বনাই আমনি লাগি গ'ল, এতিয়া ঘৰলৈ গৈ আছোঁ। আজি এটা মহান উদ্দেশ্যে আমি সকলোৱে